নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধৰিত্ৰী ক্ৰিয়েশ্যন টিভিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা বিশেষ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ভিডিঅ'টো শেষলৈ উপভোগ কৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। গুণৰ স্কুলত যাব ওলাইছোঁ। গুণৰ পঢ়া অংগনবাড়ী কেন্দ্ৰত আজি বাইদেউসকলে পোষণ মেলা আয়োজন কৰিছে। আমি গৈ আছোঁ স্কুললৈ। বৰষুণ দিয়াৰ বাবে ফিল্ডখন বোকা বোকা হৈছে। এইটো গুণৰ অংগনবাড়ী কেন্দ্ৰ। ঘৰটো নতুনকৈ ৰিপেয়াৰিং কৰিছে। ৰিপেয়াৰিং কৰাৰ পিছত এনেকুৱা দেখাইছে। এয়া আমি পোষণ মেলা পতা ঠাইলৈ আহি পালোঁ। বাইদেউসকলে পোষণ মেলাৰ প্ৰস্তুতি চলাই আছে। বৰষুণ দি থকাৰ বাবে পোষণ মেলা ৰুম এটাৰ ভিতৰতে আয়োজন কৰিছে। পোষণ মেলাত প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী বাইদেউসকলে ইয়াত সজাই থৈছে। পোষণত লাগতিয়াল শাক পাচলি, ৰন্ধা বঢ়া, ফল মূল আদি লোভনীয় সামগ্ৰীৰে ইয়াত সজাই থৈছে। ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি এই ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে মনা হয়। আপোনালোকে চাই থাকিব। ইয়াত কি কি কৰে মই সকলোখিনি দেখুৱাম। প্ৰত্যেক বছৰৰ ছেপ্টেম্বৰ মাহত আমি পোষণ অভিযানটো আৰম্ভ কৰোঁ। পুৰা মাহ জোৰা আমি আৰম্ভ কৰোঁ। গতিকে আজি আমি আহি ঠিক মানে 5 বছৰীয়া আজি মানে পোষণ অভিযান আমি আৰম্ভ কৰি কৰিছোঁ। গতিকে আজি আমি মহিলাসকলে অলপ আগ্ৰহ শুনিব। আমাৰ গৰ্ভৱতী অৱস্থাত মৃত্যুৰ সংখ্যা আমাৰ বাইদেউৰ ভাষণৰ পিছতে এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় ছাৰক সম্বোধন জনোৱা হয় আৰু লগতে ছাৰৰ হতুৱাই অন্নপ্ৰসন্নৰ কাৰ্যসূচী আগবঢ়াই নিয়ে। এইখন বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰীয়ে গান গায় আৰু লগতে এইখন বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী বাইদেউৰ হতুৱাই 5 মহলীয়া কাৰ্যসূচী আগবঢ়াই নিয়ে। এইফালে আমাৰ অংগনবাড়ী কেন্দ্ৰৰ ছুপাৰভাইজাৰ বাইদেউ বহি আছে। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপুনি পোষণ মেলা যে পাতিছে ইয়াৰ বিষয়ে অলপমান বহলাই ক'ব নেকি? সকলোৱে জানা আমাৰ এইটো নমস্কাৰ। মই খাইৰাবাৰী ICDSৰ ছুপাৰভাইজাৰ। আজি আমাৰ সেক্টৰ লেভেলত পোষণ অভিযানৰ মিটিং পতা হৈছে। আজি আমাৰ এইবাৰ পোষণ অভিযানত 3টা বিষয় বাছি দিয়া হৈছে। এটা হ'ল মহিলা পঞ্চায়ত, এটা হ'ল কমিউনিটি পঞ্চায়ত আৰু এটা হ'ল কিশোৰী পঞ্চায়ত। আজি আমি ইয়াতে গোটেইখিনি 3টা বিষয়কে বাছি লৈ আমি ইয়াৰ মহিলাখিনিক লৈ, শিশুসকলক লৈ, লগতে গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলক লৈ আমি এখন সজাগতা সভা পাতি
আৰু আমি বিভিন্ন ধৰণৰ পোষণ অভিযানৰ কাৰণে যিখিনি শাক পাচলিৰে আমি যিখিনি খাব লাগে সেইখিনি বুজাই দিলোঁ আৰু আমি বহুত মানে সঁহাৰি পাইছোঁ ইয়াতে তেওঁলোকে আমাক বহুতখিনি সঁহাৰি দিছে গতিকে আমি আজি এইখিনি কৰিছোঁ আজি এইবাৰ মানে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মেলা হয় আমি ইয়াৰ পৰা আজি কৰিছোঁ আকৌ আমি কালি জেগাত কৰি গতিকে এইখিনি আমি আজি সফলতাৰে কৰা বুলি আমাৰ অনুভৱ হৈছে গতিকে এইখিনি কয় বাইদেউ আমাৰ ইয়াতে বামুণজুলিত প্ৰথম কৰিছেনে নে আগতে আগত কৰিছে আমি ইয়াতে এই বছৰ কথা কৈছে ন হয় ইয়াতে প্ৰথম কৰিছে ইয়াতে প্ৰথম কৰা নাই আমি খৈৰামাৰী ডিচিৰ আণ্ডাৰত আমি যোৱা 10 তাৰিখে আমি পালন কৰিলোঁ আৰু দ্বিতীয়তে আজি চেক্টৰ লেভেলত কৰিলোঁ তাৰপিছতে অহা আকৌ শুক্ৰবাৰে আমি পঞ্চায়ত লেভেলত মানে কুহিয়াৰকুছি পঞ্চায়ত লেভেলত আমি আকৌ তাৰপিছতে আমি ছুপাৰভাইজাৰে আমি নিজৰ চেক্টৰত এনেকৈ এখন সজাগতা হ'ব পাৰিছোঁ তাৰপিছতে এনিমিয়া কেম্প হ'ব আমাৰ আৰ্থিঘাট বাগানত হ'ব গতিকে আমি তাতে এনিমিয়া কেম্প পাতি চৰকাৰীতে আৰু এনেদৰে আমি গোটেই মাহটো আমি পোষণৰ বিষয়ে সজাগতা হোৱা পাতি যাম ধন্যবাদ বাইদেউ আপোনালৈ বাইদেউৰ পৰা পোষণ মেলাৰ বিষয়ে কিছু কথা জানিলোঁ শেষত পোষণ মেলাৰ লগত জড়িত সকলোৱে একপি ফটো তোলে আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব